Hello millennials, মই আজি সেকেন্ড ব্লগত লৈ আপোনাৰ আগত উপস্থিত হৈছোহি আৰু আজি মই যাম সিটি ৰেজিষ্ট্ৰেচন যেটো ইয়াত বাৰ্গাৰ বিউৰো অফিচ বুলি কয় কিছুমান ৰাত হাউস বুলি কয় তাত মই সিটি ৰেজিষ্ট্ৰেচন আমাৰ নিচিনা নহয় আনলাইক ইণ্ডিয়া ইয়াত মানে আপুনি য'ত থাকিবলৈ আহে ফৰ এ লং টাৰ্ম আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগে তো যে আপুনি এইটো এড্ৰেছত আছে ঘৰ মালিকৰ পৰা এখন ডকুমেণ্ট লাগে ৰুম ৰেণ্ট এগ্ৰিমেণ্টটো লাগে আৰু নিজৰ পাছপৰ্ট এণ্ড ভিছা এইখিনি দিলে তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰি দিয়ে আৰু ফ্ৰী অফ কষ্ট হয় কিন্তু এইটো মিউনিচিপাল লোকেল যিটো মিউনিচিপাল বৰ্ড হয় তাত ৰেজিষ্ট্ৰেচন কৰাব লাগে এই বিষয়ে আমি ভালকৈ কথা পাতিম কিন্তু এতিয়া মই যাবলৈ ওলাইছোঁ মোৰ এপইণ্টমেণ্ট 11টা বজাত আছে চ' আৰু বহুত বৰষুণ দি আছে ছাতি এটা আছে চাওঁ কি হয় কিমান ৰখাব পাৰে বৰষুণক এণ্ড আমি চাই যাম Here we go. So friends, মই ৰাত হাউচৰ পৰা আহি পালোঁ এনমেলডুম মোৰ হ'ল এণ্ড অলপ বস্তু কিনি আনিছোঁ আপোনালোকক দেখুৱাম যে কি কি ধৰণৰ বস্তু কিনি আনিছোঁ আনফৰ্চুনেটলি মই ভিডিঅ' বাহিৰত কৰিব নোৱাৰিলোঁ বৰষুণ বহুত দি আছে বহুত ছাতিয়ে ধৰিম নে বেগে ধৰিম এনেকুৱা হৈছিলে চ' মই সেইটো কৰা নহ'ল আৰু ইন দ্য মেইন টাইম মই কাপোৰ সলাই আহোঁ আৰু আপোনাক দেখুৱাই আছোঁ অ'কে হেল্ল' চ' মই অলপ বস্তু আনিছোঁ কি আনিছোঁ আপোনাক দেখাই আছোঁ চ' মোৰ ওচৰত এইটো বেগ আছিল এণ্ড ইয়াত যেতিয়া চিটি ৰেজিষ্ট্ৰেচন কৰে আপুনি কেইটামান বস্তু দৰকাৰ হয় যেনেকৈ আপোনাৰ হাউচ ৰেণ্ট এগ্ৰিমেণ্ট কিন্তু ইয়াৰ জেগাত এখন বেলেগ ডকুমেণ্ট হয় ডকুমেণ্টৰ নামটো দীঘল মই আপোনাক ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাব পাৰে আৰু এইটো এগ্ৰিমেণ্ট নালাগে তেওঁলোকক সেইখন ডকুমেণ্ট লাগে যিখনত অ'নাৰে চাইন কৰি দিয়ে যে এই মানুহজন ইমান তাৰিখৰ পৰা মোৰ ভাড়াঘৰত আছে সেই ডকুমেণ্টখন লাগে পাছপৰ্ট এণ্ড ভিছা পাছপৰ্টৰ ফটোকপি এটা কৰি স্কেন এটা কৰি তেওঁলোকে ৰাখিব আৰু এখন একনলেজমেণ্ট চাইন কৰিবলৈ দিব আপোনাক চ' এখন চাইডত থৈছোঁ আদাৰ দেন ডেট মোক দুখন কাগজ দিলে এখন মোৰ হ'ল পাছপৰ্ট এণ্ড এখন মোক অহা 8 ফেব্ৰুৱাৰীৰ দিনা মোক এটা এপইণ্টমেণ্ট দিছে তেওঁলোকে মোৰ আইডেণ্টিফিকেশ্যন নাম্বাৰটোৰ কাৰণে সেই এখন এপইণ্টমেণ্ট লেটাৰ আকৌ এবাৰ যাব লাগিব মই এপইণ্টমেণ্ট লেটাৰ লৈ পেলাই কিছুমান জেগাত বাই পোষ্ট আহি যায় কিন্তু ইয়াত টেক্স নম্বৰ বুলি কয় যিটো টেক্স নম্বৰ মই সেইটো গৈ ইয়াত ল'ব লাগিব এই বাৰ্গাৰ বিউৰো অফিচৰ পৰা মোক এই দুখন দিলে এখন মোক এনমেলডুমৰ কাগজ দিছে এখন এণ্ড আৰু এখন য়েছ এইখন মোৰ পাছপৰ্টৰ যে মোৰ ইয়াত হেৰি হৈছে তাৰ চিৰিয়েল নম্বৰ আৰু মোৰ যে ইয়াত ৰিলিজন একো নাই মই ফ'ল' নকৰোঁ ইয়াত চাৰ্চত যদি জইন কৰে তেতিয়া চাৰ্চৰ এটা টেক্স দিব লাগে ফৰ খ্ৰীষ্টিয়ান পিপল আমাৰ কাৰণে নালাগে বাৰু এই দুখন দিলে আৰু মোৰ টেক্স আই ডি নম্বৰটো মই বেলেগকৈ ল'বলৈ যাব লাগিব চ' তাৰ বাদে মই আজি কিনিলোঁ কি তাৰ বাদে মই আজি দোকানৰ পৰা কিনি আনিলোঁ আপোনাৰ কেইটামান বস্তু যেনেকৈ মোৰ ওচৰত ৰেজাৰ নাছিলে ৰেজাৰ কিনি আনিলোঁ এইটো 2.9 ইউৰো ল'লে আৰু 5খন ব্লেডৰ সৈতে আছে চেনি আৰু নিমখ থ'বলৈ বটল এটা গ্লু ষ্টিক আৰু এখন কেচি যিহেতু মোৰ বহুত দৰকাৰ পৰি আছিল আৰু এইখন বিলত মই নিজৰ ফোনটো ৰিচাৰ্জ কৰিবলৈ ইয়াত কি কৰিব লাগে মোৰ ফোনটো ব্লাউ বুলি কয় চিমখন এটা নম্বৰ এটা দিয়ে সেই বস্তুটো তাত দিয়াৰ লগে লগে তেওঁলোকে এটা নম্বৰ দিয়ে ৰিচাৰ্জ নম্বৰ সেই ৰিচাৰ্জ নম্বৰটো যদি মই ৱেবছাইটৰ থ্ৰুৱেদি যদি মাইণ্ড ব্লাউ বুলি কয় তাত গৈ পেলাই যদি মই ৰেজিষ্ট্ৰেশ্যন কৰোঁ তাৰ পৰা মোৰ মোবাইলটো অট'মেটিক ৰিচাৰ্জ হৈ যাব সেইটো বিল হ'ল আৰু মোৰ ঘৰত USB 2.0 থাকি আহিছিলে চ' মই USB 2.0 বৰ সস্তীয়া এডাল খালি কাম চলাবলৈ মই এডাল লৈ আহিছোঁ আদাৰ দেন ডেট ঘৰত শাক পাচলি নাছিল আপুনি চাব পাৰে ইয়াত শাক পাচলি কি ধৰণৰ
এইকেইটা জলকীয়া মোক কেনেকৈ দিছে চাওক চ' ইয়াত জলকীয়াবোৰ বৰ এক ধৰণৰ এইকেইটা এণ্ড 1 কেজি গাজৰ এইটো ওলকবি চাওক আমাৰ ওলকবি ইয়াত আমাৰ 4টামান ওলকবি হ'ব এটা ওলকবি কিমান ডাঙৰ হ'ব বিৰাট ডাঙৰ এটা ওলকবি আৰু এটা আনিলোঁ যিহেতু ছিজনেল ভেজ এটা ফুলকবিটো আমাৰ নিচিনাই খালি ইয়াত ফ্ৰেছ বেছি আৰু বহুত ফ্ৰেছ একদম ফ্ৰেছ আৰু এক্সট্ৰা পাত চাতবিলাক কাটি দিছে চ' গাইজ এইখিনি বস্তু কিনিলোঁ চব তিতি আহিছে গোটেই টেবুলে দিছিলে মই এইখিনি মুচিব লাগিব এণ্ড ৰিগাৰ্ডিং দিছ এডমালডম থিং কোনোবাই যদি মোক জানিব বিচাৰে তেতিয়া মই এক্সট্ৰাকৈ বনাই দিব পাৰিম যিহেতু নিজৰ এক্সপিৰিয়েঞ্চ হৈছে এবাৰ যেতিয়া মই কেতিয়াবা ভাল দিনত যিদিনা ৰোড শ্ব'ত ওলাব ৰাথ হাউচৰ ফালে যাম ত' মই সেইদিনা কমপ্লিট ভিডিঅ'টো দেখাম ৰাথ হাউচটো ক'ত আছে কিমান দূৰ হয় এনে আপোনাৰ ছুপাৰ মাৰ্কেটৰ এটা ভিডিঅ' কৰিম আৰু ৰোডছবিলাক এণ্ড এৰাউণ্ড দ্য চিটি চেণ্টাৰ ত' মই এইখিনি ভিডিঅ' কৰিম চ' এজ অফ নাও চাইনিং অফ ফৰ টুডে বাই বাই মিলেনিয়েলছ